আজি আমি এনে এটা টেবলেটৰ বিষয়ে আলোচনা কৰিম যিটো সমস্যা প্ৰায় 70% মানুহেই ভুগি আছে। কিছুমান মানুহেতো লাজত চিকিৎসাই নকৰে, তেওঁলোকে ভাবে বেমাৰতকৈ লাজটোৱে বেছি ডাঙৰ। মই যিটো বেমাৰৰ কথা ক'বলৈ ধৰিছোঁ সেইটো আপোনালোকে নিশ্চয় গম পাইছে। তেন্তে আহক এই বেমাৰৰ লক্ষণ আৰু অসুবিধা কি জানি লওঁ। যিসকল ব্যক্তি সেক্সৰ সমস্যা বা হস্তমৈথুন কৰে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতিটো হ'বই, তাৰ লগতে পেচাব কৰোঁতে পেচাবৰ শেষত ফুটা পেচাব হ'ব। পেচাব কৰি অহাৰ 5 বা 10 মিনিট পিছত বা আধা ঘণ্টাৰ পিছত নিজে পেচাব পৰি যাব। পেচাব কৰোঁতে ভাল লাগিব, যিমানে পেচাব কৰোঁতে জোৰ দিব সিমানেই ভাল লাগিব। আৰু কিছুমানৰতো লিংগৰ ভিতৰত খজুৱাব, বীৰ্য একদম পানীৰ নিচিনা হ'ব। কেতিয়াবা লিংগ থিয় হ'লে বীৰ্য নিজে পৰি যাব। দীৰ্ঘ সময় সহবাস কৰিব নোৱাৰিব, গণে পেচাব হ'ব ধৰিব। ব্যক্তিৰ এইবোৰ সমস্যা আছে, সেইসকল ব্যক্তি মানসিক ৰোগত ভুগিব। যেনে চিন্তা সদায় থাকিব, বেমাৰ এটাৰ পিছত এটা থাকিয়ে যাব, সদায় মেডিচিন খাব লাগিব বেমাৰৰ কাৰণে। তেন্তে আহক এই বেমাৰৰ চিকিৎসাৰ বিষয়ে আলোচনা কৰোঁ। সকলো লক্ষণ দেখা দিলে প্ৰথমে আপুনি চুগাৰ টেষ্ট কৰক। যদি পেচাবটো 24 ঘণ্টাৰ ভিতৰত 4 পৰা 6 বাৰ হয় তেন্তে আপোনাৰ চুগাৰ টেষ্ট কৰাৰ দৰকাৰ নাই। আৰু যদি 1 ঘণ্টা পিছে বা 10 বাৰ বা 15 বাৰ পেচাব হৈ আছে তেন্তে আপুনি চুগাৰটো টেষ্ট কৰক প্ৰথমে। যদি আপোনাৰ চুগাৰ আছে তেন্তে চুগাৰৰ চিকিৎসা কৰক। তেন্তে আহক এতিয়া এই বেমাৰৰ চিকিৎসাৰ বিষয়ে আলোচনা কৰোঁ। যিবোৰ সমস্যাৰ কথা মই ক'লোঁ সেইবোৰ সমস্যা যদি আপোনাৰ আছে তেন্তে আপুনি কনফিডো টেবলেট ল'ব পাৰে। এই কনফিডো টেবলেটৰ দাম বহুত কমেই আছে, 130 টকা মাত্ৰ। ইয়াত আছে 60টা টেবলেট। এতিয়া আহক আমি জানি লওঁ এই টেবলেট খোৱাৰ নিয়ম। কনফিডো টেবলেট যেতিয়া আপুনি ৰাতিপুৱা ভাত খাব বা কিবা খাব তেতিয়া আপুনি 2টা টেবলেট একেলগে খাই দিয়ক। যদি আপোনাৰ বেমাৰৰ মাত্ৰা অতি বেছি হৈ থাকে তেন্তে দিনত 3 বাৰ ল'ব। যেনে ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি 3 বাৰ আপুনি খোৱাৰ পিছতহে ল'ব। যদি আপোনাৰ বেমাৰ কম থাকে তেন্তে দিনত 2 বাৰ ল'লেই হ'ব, যেনে ৰাতিপুৱা আকৌ ৰাতি ভাত খোৱাৰ পিছত। যদি আপোনাৰ বেমাৰটো বেছি হৈ থাকে তেন্তে আপুনি 3 দিনত 3 বাৰকৈ টেবলেট ল'ব। 2টাকৈ টেবলেট একেবাৰে খাই দিব, যেনে ৰাতিপুৱা, দুপৰীয়া আকৌ ৰাতি যেতিয়া আপুনি টোপনি যাব তেতিয়া। 3 দিন খোৱাৰ পিছত আকৌ কি কৰিব, 2টাকৈ খাব। 3 দিন খোৱাৰ পিছত আকৌ কি কৰিব, দিনত 2 বাৰকৈ খাব, যেনে ৰাতিপুৱা আকৌ ৰাতি যেতিয়া টোপনি যাব তেতিয়াহে খাব। আৰু যদি আপোনালোকে বিচাৰে তেন্তে মই চুগাৰৰ বিষয়ে এটা ভিডিঅ' বনাই দিম। আৰু এই ভিডিঅ'টো কেনেকুৱা লাগিছে যদি ভাল লাগে তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো আমি এই ধৰণৰ ভিডিঅ' সদায় আপলোড কৰিম এতিয়াৰ পৰা। তেন্তে যদি আপোনাৰ ভাল লাগি থাকে তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰি